মৰ্নিং গাইজ, ওয়েলকাম টু নিউ ব্লগ। আহিলোঁ আৰু অন্য এটা ব্লগৰ সৈতে। আজি হ'ল দুৰ্গা পূজাৰ শেষ দিন আৰু দশমী। আজি এতিয়া মূৰ্তি ভাবা আহিব অলপ দেৰিকৈ আমাৰ ইয়াতে বুঢ়াদিয়া নদীত। আৰু ৰাতি আছে ৰাৱণপুৰা আছে, ৰাৱণ পুৰিব, তাকে চাব যাব লাগিব। আৰু এতিয়া মই আহোঁ দোকানৰ পৰাই। দোকানত মানে আজি আঞ্জা নাই, নহ'লে এতিয়া কি খাম, ডিমা আনিব যাব লাগিব। এখন আছে পইচা, কি আনিব লাগিব কওঁ? আলু, ডিমা আৰু তেল আৰু এইটোৱে হৈছে গাইজ নদী। আৰু এতিয়া ভাবা আহিব আমাৰ বৰগাছাৰ, তাৰপিছত বাণীকুচিৰ সেইফালৰ পৰা মূৰ্তি আনিব আৰু বেলেগ বেলেগ জেগাৰ পৰা মূৰ্তি ভাবা আহিব। আৰু এইফালে ভাব দেখা নাপায় দিয়ক, মই এইটো পাৰে দিছোঁ না, সেইটো পাৰে দি ৰং চাইড হয়, ৰং চাইড এইটোৰে হয় আচলতে, সেইটোৰে চিধা চাইড হয়। কিন্তু এইবাগে আছে না দোকান গাইজ। এইফালে লৈ ল'লোঁ তেল, আলু, ডিমা। এতিয়া ঘৰত যাই থাকোঁ। টাইম হৈছে বৰ্তমান 4টা বজাত আৰু মই ওলাই আহিলোঁ। আৰু এইফালে চবৰে দুৰ্গা মাইক খুৱাবৰ কাৰণে লৈছি, লৈ আহিছে। তামাম মানুহ হৈছে গাইজ। এতিয়া আপোনাৰ বঢ়িয়াকৈ নদীত লৈ যাব, এইভাগে নদী আছে গাইজ। আপোনাৰ ট্ৰেক্টৰখনত দেখছি 3টা মূৰ্তি আছে, তাৰে এটা পচছি, মানে সেই মূৰ্তিকেইটা এটি ট্ৰেক্টৰখন নামি দিছি গাইজ। আপোনাৰ চাব পাৰে ধাৰা ধাৰা নামি দিছি বঢ়িয়াকৈ। ট্ৰেক্টৰত লৈছে কাৰণ ইমান সহজ নহয় না, এই মূৰ্তি বহুত আছে। এই কেইটামান পচছিলে অলপ আগত, আপোনালোকে দেখছি অলপ চব জাম হৈছে গাড়ী। কাৰণ গাঁৱৰ কাষত ইমান সহজ নহয় কাম চকনা গাড়ীৰ। এই ক'ৰবাক লগি আছে, দলং পাৰ হৈ গৈছে গাড়ীৰ জাম। গাইজ আজিৰ পৰা দুৰ্গা পূজা শেষ, আজিৰ পৰা আৰু গধা ফূৰ্তি কৰা দিন গেল দেই। এইফালে আছে এটা মূৰ্তি মাখান আছে আৰু মানুহবিলাক ডান্স কৰিছে, পূৰা ফূৰ্তি আৰু আজি। এতিয়া ফাহি দিব বঢ়িয়াকৈ। আজিৰ পৰা ঘৰত মাখি মাৰিব লাগিব, বেলেগ কাম নাই আৰু গাইজ। এইটো কি ডাঙৰ মূৰ্তি লৈ গৈছে নদীতে, পানী ছিটি আছে কিবা, এতিয়া ফাহি দিব ৰ'ব। এই দিলাক এই গেল, আজিৰ পৰাই খতম হৈ গ'ল ৰাতি। আৰু মই ওলাই ল'লোঁ যাৱাৰ কাৰণে আমাৰ বাণীকুচিত ৰাৱণপুৰা চাবা। ৰাৱণপুৰা এতিয়া হ'ব, মানে এতিয়া টাইম হৈছে মোটামুটি 5:30। এতিয়া যাই থাকোঁ লাহে লাহে, আৰু ই যাব মোৰ লগত। আৰু অলপ আগত মই চফাত বহি আছোঁ, যি জ্বৰে মুখখন তাৰ মই কৰি পেলাই পাত মাৰিছে কৈছোঁ না। মোৰ মুখ হৈ থকা নাই, পেটটো পচিছি দে ভাই, আকৌ খাব নোৱাৰিম বজাৰতে। ইমান বেয়াকৈ বাদে হা, মৰা গৰু খাইছে নেকি? মোৰ মস্ত পাদৰ গন্ধ। সি সিদিনাখনে আমাৰ তাতে এটা পাত মাৰিছিল, বিছনা এটা ফাটি গৈছি। ভাড়াতে বোমা মাৰা নালাগে আৰু ইয়াৰ পাতটো দিব। আহি পেলোঁ ৰাৱণটোৰ কাষ, আৰু এইফালে চাৰিওকাষে আপোনাৰ গেট দিয়া এনেকৈ দি দিছে বেৰা, মানে ভিতৰত থুৰকি যাব পাৰে না এইবাৰ। তাৰপিছত বোমা মাৰা আৰম্ভ কৰি দিব, এইটো জ্বলাই দিব বঢ়িয়াকৈ, ভাল লাগিব। আৰু এটা কথা কওঁ, ৰাৱণটো ইমান লাম্বা, মই সেই চাপৰ হৈয়ে ৰ'লোঁ। মোকো কোনোবাই লাম্বা কৰি দিবি পাৰা যদি, কৰি দিবি দে ভাই। ইয়াত চাব পাৰে বৰ্তমান বোমা চমা ফিটিং কৰিছে। বোমা চমা এতিয়ালৈকে ফিটিং কৰা নাই, যেতিয়া ফিটিং কৰা হ'ব তাৰপিছত ধাম ধুমকৈ লগাই দিব। এতিয়া ইয়াতে ৰখি কি কৰোঁ, অলপ ৰাস্তাত ধুই যাৱা। আৰু গাইজ আপোনাৰ যি মাথা কেইটা দেখছি ৰাৱণৰ, সেই মাথা কেইটা হ'ল আমাৰ দুকলাই দি মৰিয়া সেই কৰিছে, বনাইছে মানে। ঘূৰি ঘূৰি আমাৰ ভাইক লগাল পালোঁ। ভাইৰ খবৰ কেনেকৈ হৈছে? ভাল। আপি চাপি চালি নে? নাই, মোৰ আপি বেছি ভাল লগা নাই। কিবা খোৱাব লাগিব, তই খোৱাবি নে নাই? খুৱাম দে, অলপ চাওঁ দে, ৰাৱণপুৰা চাওঁ অলপ। পকেট ভৰ্তি কৰি পইচা আনিছে। আৰু আপি চনাই হয়, আপি চনা মোৰ ভাল লগা নাই। সি আপি নাচব, আপিৰ কাৰণে পাগলা হৈ থাকে, ইনষ্টাত দি মেছেজ দিব কৈছোঁ না তাৰ কথা। আৰু এইভাগে ৰাৱণপুৰা এইভাগে চলি আছে বঢ়িয়াকৈ। গুৱাহাটীৰ পৰা আহিব বোলে ৰাৱণপুৰা, টাইম লাগিব এতিয়া 7টা বাজিল মোটামুটি। দে ৰখি থাকোঁ দে, ৱেইট কৰোঁ অলপ। চাব পাৰে ৰাস্তা ফুল হৈ গৈছে। ইয়াতে কি বঢ়িয়া মুকল পথাৰ, এতে থিয়া দিব লাগে। কিন্তু মানুহবিলাক কিবা অলপ বেলেগ ধৰণৰ মানুহ ৰাস্তাত থিয়া দিবলৈ চাহ আছে। এতে আহিলেনো কি হয়, মুকল পথাৰ নাই, কাৰো মাথাই নাই। চাব পাৰে গাইজ ৰছীৰ ফাঁকেদি এটা মানুহ উৰকিছে মধেয়া, আৰু সি কিবা ভাওনা দেখাইছে, মাথাত কিবা পিন্ধি লৈছে, সি বোলে ৰাৱণ। ফাইনেলি গাইজ আৰম্ভ হৈ গ'ল ৰাৱণপুৰা। শেষ দে, আৰু পিছে যাবাই লাগব। শেষ আৰু পুৰা যাই আছে। অৱস্থা চাওঁ গাইজ। এটা কথা হ'ল যে বোমাটো আমাৰ ফাৰ্ষ্ট জ্বলাব খুজিছিল, কিন্তু ফাৰ্ষ্ট জ্বলা নহ'ল। বোমা জ্বলাব যাওঁতে ৰাৱণো জ্বলি গৈছে। ক'ত মৰা মৰ এতিয়া, সেইকাৰণে লাষ্টত জ্বলাব লগা হ'ল দেই বোমা খেদি। শেষ। আৰু এতিয়া ফাংচন আছে, ফাংচনো চাব লাগিব। সদায় সদায় ঘূৰি ঘূৰি ফাংচন চাৱা, দুৰ্গা পূজা চাৱা, সেই জীৱনটো আৰু কম কষ্ট নহয়। মানুহ ৰিক্সা গাইজ ৰাসে হৈছে গোটাই। ৰাৱণ পূজাটো এনেকৈ মানুহ চাব লাগে হা, ঘৰত বহি লেপতো ঘুমাব লাগে ঠাণ্ডাত দিয়ে।
খাবি নাকি हंसता वो नहा। है जिसके मन में दम नहीं है हाँ। और ताली वो কোনে কোনে নাচিব হাতখন দাঙি দিয়কচোন আমাৰ ছোৱালীখিনি বলো দুৰ্গা মাইকে বলো দুৰ্গা মাইকে এই হয়তো কৰিলে ভাল লাগিব আমাৰ মানুহ কি আছিলে গাইজ বহুত এনজয় কৰিলোঁ আৰু কিমাননো এনজয় কৰিবি ইয়াতে ভিতৰত আৰু গান মাৰি আছে একো নাই 12টা বাজিল 12:30 বাজিলে 1টা বাজিব ঘৰত মাৰিব দে ভাই এনেকৈ কৈ ইমান টাইম মানত জিলাপি খাই ল'ব গাইজ ফাংচন চাই আহি বঢ়িয়াকৈ আহি পালোঁ ঘৰ আৰু ভাত চাত খাই উঠি মই বিচনাত আহি গ'লোঁ ঘুমাবৰ কাৰণে এখন লিয়া পৰিছোঁ আৰু ফেন দিয়া আছে বঢ়িয়াকৈ এতিয়া টোপনি মাৰিম আজি ভিডিঅ'টো এখনেই আছিল যদি ভিডিঅ'টো চাই হ'লে বোলে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নকৰিলেও নাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ টাটা বাই বাই গুড নাইট